এই ডাইনীটোৱে গাঁৱলীয়াৰ বিষয়ে ইমান বেয়াকৈ কৈছে ন, আপোনালোকে শুনক। গাইজ, মই পূৰ্বালী গগৈ। শুন, এইখন তহঁতৰ গাঁও নহয়, এইখন চিটি হয়, ঠিক আছে? আৰু ইয়াত ছোৱালী সেই 15 বছৰতে 14 বছৰতে পলাই নাযায়, গম পাইছ? ইয়াৰ গাঁৱৰ মানুহবোৰ এনেও জেলিচিছ ফিল কৰে মানুহক। আমাৰ থিংকিঙৰ নিচিনা মানুহবিলাক নহয়, গাঁৱৰ মানুহবোৰ এনেও জেলিচিছ কৰে, সেইটো মই জানো ভালকৈ। চুদুমণি টাউনত থাকি বাল খুৰাইছা। আৰু কি কৈছে শুনো আহক বন্ধুসকল। নাৰী ধান্দা কৰা অভাৱতে মিডিল ক্লাছ ফেমিলি যে নাৰী ধান্দা কৰিব। অকল এনেকৈ ডাইনীবিলাকক কি কৰা যায়? অকল কোনোবা যদি আপোনালোকে গাঁৱৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আনলিমিটেড অফাৰ দিছোঁ বে, তই কৰ কিমান কৰ, কিমান ভিডিঅ' বনাবি বনা, আনলিমিটেড অফাৰ দিছোঁ, মই দিছোঁ তহঁতক, বনা কিমান বনাও, আনলিমিটেড অফাৰ। কিমান বেয়া কমেণ্ট কৰ তলত কৰি যা, আনলিমিটেড অফাৰ, ঠিক আছে? অ'কে বাই গাইজ।